Hello guys, মোৰ চেনেল টেকে নিউজলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। So guys, আজি আমি এই ভিডিঅ'টোত কথা পাতিম ভগৱানে নকৰক কেতিয়াবা যদি আপোনাৰ এক্সিডেন্ট হৈ যায় আৰু আপুনি বেহুছ হৈ যায় আৰু আপোনাৰ ওচৰত থকা মানুহবোৰে আপোনাৰ ঘৰৰ মানুহলৈ ইনফৰমেশন দিব বিচাৰে কিন্তু আপোনাৰ মোবাইলটো লক হৈ থাকে সেই হেতুকে আপুনি যদি এই সেটিংটো কৰি থয় তেন্তে আপোনাৰ ঘৰৰ নাম্বাৰটো লক স্ক্ৰিনৰ ওপৰত উলাই থাকিব আৰু আপোনাৰ ঘৰৰ মানুহলৈ ইনফৰমেশন দিবলৈ সহায়ক হ'ব। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু লগত থকা বেল আইকনটো টিপি দিয়ক কিয়নো আপুনি এইটো চেনেলত এনেকুৱা নতুন নতুন ইনফৰমেশনৰ ভিডিঅ' পাই থাকে। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইটো সেটিং কৰিবলৈ আপুনি আপোনাৰ মোবাইলত থকা সেটিংটো অন কৰি লওক। সেটিংটো অন কৰাৰ পাছত আপুনি লক স্ক্ৰিন এজ পাছপোৰ্ট বুলি এটা অপচন দেখা পাইছে আপুনি ইয়াত ক্লিক কৰি দিয়ক। ইয়াত ক্লিক কৰি দিয়াৰ পাছত আপুনি যক এডভান্স সেটিংত দেখিছে মোৰ এডভান্স সেটিংত মই গৈছো। এডভান্স সেটিংত যোৱাৰ পাছত আপুনি ক্লিক কৰক লক স্ক্ৰিন অনাৰ ইনফো বুলি এটা অপচন দেখা পাইছে আপুনি তাত ক্লিক কৰি দিয়ক। তাত ক্লিক কৰি দিয়াৰ পাছত আপুনি এটা অপচন দেখা পাইছে আপুনি এই অপচনটো অন কৰি দিয়ক। অন কৰি দিয়াৰ পাছত আপুনি ইয়াত এতিয়া দিয়ক যোনটো নাম্বাৰ আপুনি ফোন কৰিলে আপোনাৰ ঘৰৰ মানুহে অতি সহজে ৰিসিভ কৰে। তো মই নাম্বাৰ এটা দি দিছো মোৰ ঘৰৰ হোম লিখি কিনে আপুনি আপোনাৰ ঘৰৰ নাম্বাৰ এটা দি দিয়ক। তো মই দি দিছো মোৰ ঘৰৰ নাম্বাৰ এটা। তো দেখিছে এইটো সেটিং কৰি কিনে আপুনি এনেকুৱাকৈ আপোনাৰ হোম স্ক্ৰিনৰ আপোনাৰ নাম্বাৰ আৰু নামটো উলিয়াব পাৰে। তো আপুনি এইটো কৰাৰ পাছত আপুনি এটা ৰাইট চিন দেখিছে আপুনি এই ৰাইট চিনটাত ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ পাছত মোৰ হোম স্ক্ৰিনৰ নাম আৰু নাম্বাৰটো আহিছে নে নাই মই চাওঁ এতিয়া। তো দেখিছে মোৰ হোম স্ক্ৰিনৰ নাম আৰু নাম্বাৰটো আহি গৈছে। তো এয়া আছে যি ভিডিঅ' যদি ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈ মানে বাই বাই টাটা জয় অসম।